আৰু এই মুহূৰ্তত আমি যাব বিচাৰিছোঁ প্ৰাৰ্থনা প্ৰিয়ম শইকীয়াৰ ওচৰলৈ। বিজ্ঞান শাখাৰ তৃতীয় স্থান দখল কৰিছে প্ৰাৰ্থনা প্ৰিয়ম শইকীয়াই। হয়, আজি ঘোষণা কৰা যি উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল, সেই পৰীক্ষাৰ ফলাফলত বিজ্ঞান শাখাত বিশ্বনাথ চাৰিআলিৰ নগাঁৱৰ সৰ্বানন্দ শইকীয়া আৰু আলপনা শইকীয়াৰ একমাত্ৰ জীয়ৰী, এয়া আপোনালোকক দেখুৱাইছোঁ। প্ৰাৰ্থনা প্ৰিয়ম শইকীয়াই তেওঁ তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে আৰু শুভাকাংক্ষীসকলে ইতিমধ্যে তেখেতৰ ঘৰত প্ৰৱেশ কৰিছে আৰু তেওঁলোকে সম্বৰ্ধনা জ্ঞাপন কৰিছে। মই দেখুৱাইছোঁ শুভাকাংক্ষীসকল আহিছে আৰু তেওঁলোকে আশীৰ্বাদ দিছে, সম্বৰ্ধনা জনাইছে, কাৰণ বিশ্বনাথ চাৰিআলিৰ কাৰণে এক গৌৰৱৰ কথা। মই প্ৰাৰ্থনাৰ ওচৰলৈ প্ৰথমতে যাব বিচাৰিছোঁ। কেনেকুৱা লাগিছে প্ৰথম যেতিয়া খবৰটো পাইছা? হয়, খুব ভাল লাগিছে। যেতিয়া কলেজৰ পৰা মানে প্ৰথম কৈছে যে মই 3rd ৰেংক পাইছোঁ, খুব ভাল লাগিছে। আৰু যেতিয়া যিহেতু আমি হাইস্কুল শিক্ষাটো পৰীক্ষা দিবলৈ নাপালোঁ ক'ভিডৰ বাবে, তেতিয়াও এটা হতাশ আছিল যে পৰীক্ষাটো দিয়া হ'লে হয়তো মানে চবেই আশা কৰিছিলে আৰু ময়ো বিচাৰিছিলোঁ মানে স্থান এটা পাবৰ বাবে, কিন্তু আজি সেই স্থান পাবলৈ সক্ষম হ'লোঁ। গতিকে খুব ভাল লাগিছে। এতিয়া আশা কৰা হৈছিল নে এনেধৰণৰ স্থান পাম বুলি? আচলতে মই মানে বিচাৰিছিলোঁ পাবলৈ, কিন্তু পাম বুলি মানে নিশ্চিত নাছিলোঁ। কিন্তু যেতিয়া 3rd ৰেংক পাইছোঁ বুলি কৈছে, খুব ভাল লাগিছে। বহুত কষ্ট কৰা হৈছিল? হয়, কষ্ট কৰিছিলোঁ বাৰু। মানে মাহঁতেও বহুত আশা কৰি আছিলে, তথাপিতো মোক কোৱা নাছিলে কেতিয়াও যে পাবই লাগিব তই। আৰু সেই তেওঁলোকৰ আশা পূৰণ কৰিবৰ বাবে আৰু যিহেতু মহাবিদ্যালয়খনৰো ফলাফলৰ কথা আছে, আজিলৈকে ভাল ফলাফলেই হৈ আছে, গতিকে যিহেতু আশা কৰা মতে এটা ভাল ফলাফল কৰিব লাগিব, তাৰ বাবে কষ্ট কৰিছিলোঁ। হয়, যে কেনেদৰে পঢ়া হৈছিলে? হয়, মই এনেই ঘণ্টা হিচাপত পঢ়া নাছিলোঁ। এটা মানে চিলেক্ট কৰি লৈছিলোঁ কোনখিনি আজি পঢ়িম, কেনেকৈ পঢ়িম, আৰু সেইখিনি মানে কমপ্লিট নোহোৱালৈকে মই পঢ়ি আছিলোঁ। এনেই চাবলৈ গ'লে 10-12 ঘণ্টামান পঢ়া হৈছিলে আৰু শেষলৈ, কিন্তু কলেজ থকা সময়ত সিমান পঢ়া হোৱা নাছিলে, যিহেতু মই হোষ্টেলত আছিলোঁ, গতিকে ইমান সময় পোৱা নাছিলোঁ। সেইকাৰণে তেতিয়া যদি চোৱা যায় তেতিয়া 4-5 ঘণ্টামান পঢ়া হৈছিলে। জীৱনৰ লক্ষ্য কি? হয়, মই এতিয়া জেনেৰেলি পঢ়িম, CUET দিলোঁ মই। পিছলৈ মই প্ৰশাসনিক দিশত যাব বিচাৰোঁ, IAS অফিচাৰ হ'ব বিচাৰোঁ। হয়, অতি আচলতে সুখৰ খবৰ। তেওঁ IAS অফিচাৰ হোৱাৰ তেওঁৰ সপোন আছে। মই পিতৃ আছে সৰ্বানন্দ শইকীয়া, এজন শিক্ষক। কি ক'ব আজি আপোনালোকৰ কাৰণে এটা গৌৰৱৰ দিন? হয়, যিহেতু ছোৱালীয়ে এটা সুনাম অৰ্জন কৰিলে আৰু সেইটো আমি বিচাৰিছিলোঁ, আৰু যিহেতু তাই মেট্ৰিক পৰীক্ষা দিব নোৱাৰিলে ক'ভিডৰ বাবে, কিন্তু আমি হায়াৰ ছেকেণ্ডেৰী ভাবিছিলোঁ তাই কিবা এটা স্থান পাব। সেই অনুসৰি তাই বহুখিনি কষ্ট কৰিছিলে, সেই কষ্টৰ ফলস্বৰূপে যিহেতু অসমৰ ভিতৰত 3য় স্থান পালে, তাৰ বাবে আমি গৌৰৱান্বিত। আৰু এই স্থান পোৱাৰ বাবে সকলো ৰাইজৰ ইয়াত আশীৰ্বাদ আছে, তাৰ বাবে ৰাইজৰ ওচৰত আমি কৃতজ্ঞতা জনাইছোঁ। ধন্যবাদ জনাইছোঁ হেমন্ত শইকীয়া। আৰু এই